हेलो फ्रेंड्स मैं আজি হেৰি যাম ৰংঘৰ যাম ব্লগটো চাই থাকা ডিস্কো ভন্তি না নাচিবা বেয়া লাগে তাকে কলো তুমি বেয়া পালাই চাগে আমি আহি কিনে ৰংঘৰৰ পদূলি পালোঁ এই ৰংঘৰটোৰ ওপৰৰ পৰা আগৰ দিনৰ এই মহাৰাজাবিলাকে ওপৰৰ পৰা এই তলত যিবিলাক মানে খেল হয় তাৰ ওপৰৰ পৰা চায়ে উপভোগ কৰিছিলে ইয়ে হৈছে ৰংঘৰৰ ওপৰ মহলা ইয়াৰ পৰাই আগৰ দিনৰ ৰজাবিলাকে এই তাত সেই ফিল্ডখন যে দেখিছে তাত খেলবিলাক হৈছিল যেনে ধৰক এই ম'হ যুঁজ মল্লযুঁজ আদি এই খেলবোৰ ইয়াৰ পৰাই উপভোগ কৰিছিলে এইটো এটা জিৰণি মহলা ইয়াৰ কিতাপৰ বহুত ডাঙৰ মই পিছত নেক্সট ব্লগটোত মই আপোনালোকক দেখুৱাম ইয়াৰ পৰা আগতে এনেকুৱা সেই নাছিলে আৰু এই ফুলৰ বাগিচা নাছিলে এতিয়া ইয়াৰ এই কমিটিবিলাকে তেনে এই ফুলৰ বাগিচা হৈ কিনে তেনে ঠাইখন বহুত সুন্দৰ কৰিছে বাকী আৰু এই ৰংঘৰটোৰ বাহিৰে ইয়াত আৰু পুৰণি সম্পদ নাই তথাপিও আপোনালোকক মই দেখুৱাম সেইখন আছিল ফিল্ড সেইখন বহুত ডাঙৰ ফিল্ড হয় সেই তাতে খেলবোৰ হৈছিলে এইজন মোৰ ভাইটি হয় মাহীৰ ল'ৰা আৰু এইজনী আমাৰ জেঠীমাৰ ছোৱালী শিৱসাগৰতে থাকে আৰু এইজন আমাৰ মহা মই এই মহাৰ লগতে শিৱসাগৰ আহি পালোঁ এইবিলাকে হৈছিল আগৰ দিনত ইটা বহুত ডাঙৰ এতিয়াৰ ইটাত চাই কিন্তু ইটাবোৰ বহুত ডাঙৰ হয় ধুনীয়া পৰিৱেশ একদম মই ইয়ালৈ এই দ্বিতীয়বাৰৰ বাবে আহিছোঁ তাৰমানে প্ৰথম মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই আহিছিলোঁ সিমান জনা নাছিলোঁ এতিয়া আহিলোঁ খুব ধুনীয়া এটা পৰিৱেশ একদম সঁচা এইটো বহুত ভাল লাগিছে যিহেতু যেন এই মুহূৰ্তলৈকে ভাল লাগিছে লাইকটো কৰিবই কমেণ্ট কৰিবই অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম
আৰু এইখন হৈছে বেনাৰ এতে সকলো ধৰণৰ লিখা আছে আপোনালোকক মই জুম কৰি দেখুৱাম আপোনালোকে পঢ়িব ইয়াত হিন্দীতো লিখা আছে অসমীয়াত লিখা আছে আৰু ইংলিছতো লিখা আছে আপোনালোকে পঢ়িব ইয়াত মানে এই কাৰেং ৰংঘৰটোৰ বিষয়ে সমস্ত লিখা আছে এইখিনি অলপ ওখ আছে ইয়াৰ পৰা মানে ভিউবিলাক ধুনীয়া পাব মই দেখুৱাম এই একদম ভিডিঅ'ত কিন্তু আপুনি তই চব আহি আছে দেই আৰু ইয়াত যি সমস্যা ইয়াত মানে কথিত ভাষাবিলাক বুজিয়ে নাপায় এতিয়া লিখিত মাৰিলেও মানে আমাৰ লিখিতবিলাক নাহে না নলবিৰা হয় সেইকাৰণে বৰ ডিষ্টাৰ্ব হৈছে তথাপিও মই লিখিত মাৰিবলৈ চেষ্টা কৰি আছোঁ চাওকচোন ভিডিঅ'ত কি ধুনীয়া এটা ভিউ আপোনালোকে দেখিছে এয়া হৈছে ৰংঘৰ চাই থাকক ভিডিঅ'টো খুব ধুনীয়া এটা পৰিৱেশ এইবিলাকত মানে মানুহ গছকিব নিদিয়ে কাৰণ এই লেতেৰা হৈ যায় যে সেইকাৰণে যেতিয়া একদম সুন্দৰকৈ এইবিলাক ঠাইত মানে এই বুনবোৰ মানে গাজিব মানে প্ৰাকৃতিক পৰিৱেশটো ধুনীয়া হ'ব সেইবাবে বৰ্তমান এইখিনি ঠাইত মানে খচিবলৈ মানে মানা কৰিছে আপোনালোকক মই দেখুৱাম যে কেনেকৈ আগৰ দিনত মানে সেই কি হ'ব এইটো মল্ল যুদ্ধবোৰ হৈছিল আৰু মই এটা আপোনালোকৰ ফটো মানে দেখুৱাম অলপমান এইজন মোৰ ভাইটি ই খুব ধুনীয়া লিখিত কয় ইয়াতে থাকে যে তোৰ ভাল তেনে ভালকৈ তোৰ পৰিচয় দি নমস্কাৰ দিবি দাদাহঁতে চাই আছে ক নমস্কাৰ মোৰ নাম শ্ৰী অনুপম ৰাজবংশী অলপ প্ৰথমৰ মানে কেমেৰা হৈ আছে না সেইকাৰণে ভয় কৰে মোৰে ভয় লাগি আছে তাত অলপ ফেৰ লাগিছে খুব ধুনীয়া এটা পৰিৱেশ ব্লগটো চাই থাকিব দেই ব্লগ কিন্তু বহুত লাম্বা হ'ব চাই থাকিব আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নালাইক কৰিব আৰু আপোনালোকে যেন শিৱসাগৰ আহিছে তথাপিও কমেণ্ট কৰিবচোন না অহা নাই যদি অহা নাই তথাপিও কমেণ্ট এটা কৰিব আহিছে নে অহা নাই মোক জনাব কিন্তু কমেণ্ট কৰি আৰু এয়া হৈছে এনেদৰে তেনে মহবিলাকে যুদ্ধ কৰিছিলে আৰু এই ৰংঘৰৰ পৰা এইবিলাক মানে যুদ্ধবোৰ যুদ্ধবোৰ চাই কিনে ৰজা মহাৰজাসকলে উপভোগ কৰিছিলে মই আপোনালোকক জুম কৰি দেখুৱাই আছোঁ কেমেৰা ইমান ভাল নহয় মোবাইলেৰে কৰি আছোঁ কিন্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এইবোৰত আপোনালোকৰ এই ভালপোৱা আপা আপিবিলাকে বহি কিনে ইয়াতে এনজয় কৰে আৰু বেলেগ আৰু কি হ'ব এই বহুত এনেকুৱা তেনে চেয়াৰ কৰি দিছে ইয়াত সন্ধিয়া আহে আৰু কথা পাতে আৰু এনেকুৱা কোনো তেনে গাৰ্লফ্ৰেণ্ড নাই অকলে বহি কিনে কিছুমান কথা কওঁ আপোনালোকক কি ক'ম ৰ'ব মই খুব ধুনীয়া এটা পৰিৱেশ মোৰ ভাইটিয়ে ক'ব যে ইয়াৰ বিষয়ে অলপ কওঁ কি কথা ক'ব ৰংঘৰৰ তেনে বিষয়ে ইয়াত বিহু এইখন ফিল্ডতে বিহু নাচ হয় আকৌ ম'হ যুঁজ হয় মুক্তা নাচ হয় আকৌ বুলবুল চৰায়ে ঘুটিয়া ঘুটি লাগে আকৌ কুকুৰাই যুঁজ লগাই ইত্যাদিবোৰ এই তাৰ পৰাই ৰজা মহাৰজাবোৰে চাই থাকে আহোম ৰজাসকলে চাই থাকে এইটো হৈছে ৰংঘৰৰ তলৰ মহলাটো
এইটো হৈছে ৰংঘৰৰ তলৰ মহলা এইবোৰ ইটা আজিকালিৰ দৰে তেনে ইটা বা চিমেণ্টেৰে এই ঘৰবিলাক তেনে তৈয়াৰ কৰা হোৱা নাছিল এইবোৰ ঘৰ তৈয়াৰ কৰিছিলে ধৰি লওক কি আছিলে এইটো এই কিছুমান বৰা চাউল কণী আদি ইত্যাদিৰে তেনে চিমেণ্ট তেনে আঠাজাতীয় বস্তু তেনে তৈয়াৰ কৰি কিনে ইটাবোৰ গাঁঠিছিলে ইমান মই তাহলে ভালদৰে নাজানো তথাপিও আমাৰ এই স্কুলৰ কিতাপত আছিলে তেনে ৰংঘৰৰ বিষয়ে যেতিয়া আমি স্কুলত পাইছোঁ যেতিয়া আমি তেনে স্কুলত পাইছিলোঁ যে ৰংঘৰৰ বিষয়ে তেতিয়া গম পোৱা গৈছে যে ইটাবোৰ মানে যিবোৰ এই ৱালবোৰ ইটাবোৰ মানে চিমেণ্ট বা আজিকালিৰ দৰে আধুনিকতা সেনেকুৱা নাছিলে এইটো হৈছে ওপৰ এইপিনে এইটো হৈছে ওপৰ কেনেকৈ তেনে ওপৰৰ এই চাদবোৰ ধাৰিছে সেইটো কথা গম নাপাওঁ কিন্তু আমি কিতাপত পোৱা মতে যে বৰা চাউল আদি নানান ধৰণৰ বিভিন্ন মানে বস্তু মিহলাই ইটাবোৰ গুঠিছিলে ধুনীয়া এটা এফেক্ট পোৱা গৈছে ইয়াৰ পৰা হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো চালা ভিডিঅ'টো এইখিনিতে আমি শেষ কৰিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনোৱা আৰু ভিডিঅ'টো যেন সঁচাকৈ ভাল লাগিল লাইক কৰা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যদি কোনোবাই ৰংঘৰ দেখা নাই শ্বেয়াৰ কৰি দিয়া আৰু না ঘামি জামি একেবাৰে অৱস্থা নাই ৰ'দ থকাতে ওলাই আহিলোঁ ঠিক আছে মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয়